এইজোপাই হ'ল মোৰ ফিলোডেন্ড্ৰন জোপা দেখিছেনে এয়া মোৰ থোৱা জেগা এইটোৱে মই কিচেনতে ৰাখোঁ দেখিছেনে বিৰাট ধুনীয়াকৈ সেউজীয়া হৈ আছে যিহেতু ফিলোডেন্ড্ৰন ইনডোৰ প্লান্ট হয় যিমানে ঠাণ্ডা হয় যিমানে ভিতৰত হয় থাকি ভাল পায় সেয়া বিৰাট ধুনীয়াকৈ জোপোহা হৈ গৈছে নিশ্চয় আপোনালোকে দেখা পাইছে আমাৰ টায়াৰত দিয়া জেৰেনিয়াম জোপা ইমান ধুনীয়া হৈ আছে চাওক এই দেখিছেনে সৰু টায়াৰ এটা দি থৈছিলোঁ নৱেম্বৰতে দিয়া কিন্তু বিৰাট ধুনীয়াকৈ ফুলি আছে এতিয়াও এনেকৈ মই দি থৈ দিওঁ টায়াৰতে তেতিয়া বহুত দিনলৈকে এতিয়া আচলতে বৰষুণ দি আছে কাৰণে বহুত দিনলৈকে ধুনীয়া হৈ আছে এয়া দেখাই দিলোঁ মোৰ জেৰেনিয়াম জোপা কালাৰটো বিৰাট ধুনীয়া দেখিছেনে পিংক হয় আৰু মোৰ ফিলোডেন্ড্ৰন জোপা চাওক সকলোৱে ভাল পায় ফিলোডেন্ড্ৰন এজোপা মই পাকঘৰতে ৰাখোঁ মানে এইটো জেগাতে ৰাখোঁ আৰু ফিলোডেন্ড্ৰনৰ এটা ভিডিঅ' মোৰ বনোৱা আছে আগতে ডেছক্ৰিপশ্যনত দিম যিসকলে নাই চোৱা চাবচোন আৰু বহুত প্ৰকাৰৰ আছে মোৰ আৰু এইজোপা খুব ধুনীয়াকৈ জোপোহা হৈ আছে কাৰণে আপোনালোকক দেখাবলৈ বিচাৰিলোঁ আৰু এতিয়া মই আপোনালোকলৈ আগবঢ়াম জলকীয়া আচাৰটো ৰাংঢালী মল্লিকাৰ ফেমিলিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোবোৰ ভালে আছে কুশলে আছে আৰু যিসকল অসুস্থ হৈ আছে তেওঁলোকলৈ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগিব তেওঁলোক যাতে সোনকালে সুস্থ হৈ আহে আমাৰ হাতত তাৰ বাদেতো আৰু উপায় নাই আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব সকলোবোৰ সুস্থ থাকক আজি বতৰটো অলপ ফৰকাল মই যোৱাকালি ৰাতিয়ে এই জলকীয়াখিনি ধুই খুব ধুনীয়াকৈ জলকীয়াখিনি ধুই থৈছোঁ চালনীত মেলি থৈছোঁ আৰু আজি যিহেতু বতৰটো ফৰকাল বিৰাট ধুনীয়াকৈ ফৰফৰীয়া হৈ আছে আচাৰ বনাব পৰা হৈ আছে মই আপোনালোকলৈ এটা জলকীয়া সৰিয়হ দি যিটো আচাৰ বনায় সেই পদ্ধতিটো অকণমান আগবঢ়াম নিশ্চয় সকলোৱে বনায় ততে হয়তো বনাইছে আৰু এইবিলাক হৈছে আমাৰ ভাল লগা যিহেতু আজি মই বনালোঁ মোক দেখি আকৌ আপোনালোক কোনোবাই বনাবলৈ মন গ'ল তেনেকুৱা ধৰণৰ কথা যিহেতু ভাত বা ৰুটিৰ লগত অকণমান জ্বলা খাই ভাল লাগে আৰু মই বনোৱা ধৰণটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিব মন্তব্য কৰিব যিসকলে জলকীয়া আচাৰ খাই ভাল পায় তেতিয়াহ'লে আহক মই কেনেধৰণেনো বনাওঁ পদ্ধতিটো আৰম্ভ কৰি দিছোঁ জলকীয়া আচাৰৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া দেখিছেনে অলপমান সৰিয়হ লৈছোঁ যিহেতু সৰিয়হটো অকণমান বেছিকৈ হ'লে ভাল লাগে বগা সৰিয়হ লৈছোঁ তাৰপিছত এইফালে লৈছোঁ আজৱাইন আৰু এইফালে লৈছোঁ মিঠি অলপমান মিঠি 2 চামুচমান মিঠি লৈছোঁ আৰু এইফালে লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ জিৰা আৰু 2টা লৈছোঁ শুকান জলকীয়া আৰু যিহেতু এতিয়া ধনিয়া গোটা ধনিয়া বজাৰত এভেইলেবল নাই মই সেইকাৰণে লৈছোঁ ধনিয়া পাউডাৰ আৰু অকণমান হালধি লাগিব অকণমান নিমখ আৰু লগতে লাগিব মিঠাতেল আহক এতিয়া পদ্ধতিটো আৰম্ভ কৰি দিছোঁ প্ৰথমে মই যিখিনি শুকুৱাই লৈছোঁ চালনীত সেই শুকুৱাই লোৱা জলকীয়াখিনি এতিয়া এখন কেঁচিৰ সহায়েৰে এটা বলত খুব ধুনীয়াকৈ কাটি ল'ম যিহেতু জ্বলা হাতত পুৰিবও পাৰে খুব ধুনীয়াকৈ ইমানটো জোখৰ যিহেতু একেবাৰে দীঘলকৈও নাৰাখোঁ মই অলপ মিডিয়াম চাইজৰকৈ কাটি যাম এইদৰে বলটোত কাটি ল'লে তাতে মছলাখিনি পিছত সানিবলৈ ভাল হ'ব সেয়া খুব ধুনীয়াকৈ কাটি লোৱা হৈ গৈছে এটা কথা মনত ৰাখিব জলকীয়াত যাতে অকণমানো পানী নৰয় আৰু সাৱধানে কাটিব নহ'লে পুৰিব মই কেঁচিৰ সহায়েৰে খুব ধুনীয়াকৈ 2-3 টুকুৰ কৰি ল'লোঁ এয়া দেখা পাইছে নিশ্চয় পানী ৰ'লে কিন্তু বেয়া হ'ব এনেই পানী নৰলেতো আমি বহুত দিনলৈকে এয়া জলকীয়া আচাৰ ব্যৱহাৰ কৰিব পাৰিম এতিয়া আহিম মছলাখিনি এতিয়া এখন টাৱাত মই মছলাখিনি গৰম কৰি ল'ম প্ৰথমে মই এখন টাৱা গৰম কৰি লৈছোঁ টাৱাখনত যেতিয়া দি দিম সৰিয়হখিনি অকণমান সময় ভাজি ল'ম ভাজি লৈ তাতে বাকী মছলাবোৰ অকণকৈ দি যাম সৰিয়হখিনি প্ৰায় ভজা হৈছে আৰু অকণমান ফুটফুটকৈ ফুটি আহিছে এতিয়া ইয়াতে দিম মই যিখিনি জিৰা লৈছিলোঁ জিৰা আৰু শুকান জলকীয়া দুটা মই ঠাৰিকেইডাল ছিঙি দিম একেলগতে গোটেই মছলাখিনি মই এতিয়া ভাজি ল'ম সৰিয়হ ফুটি আছে তাৰপিছতে দিম আজৱাইনকণ তাৰপিছতে যিখিনি মিঠি থৈছিলোঁ সেই মিঠিকণো দিম মিঠিখিনি দি এতিয়া একেলগতে আটাইবোৰ খুব ধুনীয়াকৈ ভাজি ল'ম 1 মিনিটমান সময় আটাইকেইটা মছলা লগাই ভাজি ল'লোঁ ধুনীয়াকৈ হৈ গৈছে মছলা গোন্ধ ওলালে এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম
এফালে মই এখন কেৰাহী গৰম কৰিলোঁ আৰু জলকীয়া আচাৰত জলকীয়াৰ পৰিমাণ অনুসৰি আমি তেল দিব লাগিব জলকীয়া আচাৰত অকণমান তেলটো বেছি হ'লে ভাল হয় এয়া মই যেহেতু জলকীয়াৰ পৰিমাণটো মোৰ অকণমান বেছি মই ইমানটো জোখত দিছোঁ তেলখিনি আৰু তেলখিনি খুব সুন্দৰকৈ এতিয়া উতলিব দিম তেল গৰম হ'ল উতলি খুব ধুনীয়াকৈ গৰম হ'ল মই গেছ অফ কৰি দিলোঁ কিন্তু গৰম ভাৱটো আছেই ইয়াতে মই দি দিম যিখিনি জলকীয়া কাটি ৰাখিছিলোঁ জলকীয়া কিন্তু মই গেছটো অফ কৰি দিলোঁ তাতে দিম মই এতিয়া হালধি এয়া দেখিছেনে 1 চামুচ ডাঙৰ আটা হালধি দিলোঁ ইয়াতে দিম 1 চামুচ নিমখ 1 চামুচ আৰু অকণমান বেছিকৈ দি দিছোঁ তাৰপিছতে দিম যিখিনি মই মছলা এয়া গ্ৰাইণ্ড কৰি লৈছিলোঁ বিৰাট ধুনীয়া হৈছে মছলা গোন্ধটোতে আচাৰ মানে সুগন্ধি আনি দিয়ে এয়া একেলগে দি দিম এই মছলাখিনি দি খুব ধুনীয়াকৈ এতিয়া লৰাই ল'ম জলকীয়াখিনি যাতে ধুনীয়াকৈ লাগি যায় আটাইখিনি মছলা মোৰ দিয়া হৈয়ে গৈছে আৰু এইকেইটা মছলাই আচলতে আচাৰত ব্যৱহাৰ কৰে সকলোৱে আৰু এইদৰে খুব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু ইয়াতে দিম ধনিয়া গুড়া মই এয়া গোটা ধনিয়া নাছিল যিহেতু সেইকাৰণে মই ধনিয়া পাউডাৰকে দিছোঁ ধনিয়া পাউডাৰ দিয়াৰ পিছতো বিৰাট ধুনীয়াকৈ মই এতিয়া লৰাই ল'ম এয়া লৰাই লোৱা ধুনীয়াকৈ হৈয়ে গৈছে এতিয়া মই ইয়াতে চেপি দিম নেমু এয়া অকণমান টেঙি লাগিব ভাল লাগে নেমুৱে বিৰাট ধুনীয়া সোৱাদ এটা আনি দিয়ে মই 2 পিচ লৈছোঁ আৰু নেমুৰ সলনি আপোনালোকে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে ইয়াতে ভিনেগাৰ ব্যৱহাৰ কৰিলেও হ'ব কিন্তু নেমুৱে বিৰাট ধুনীয়া সোৱাদ এটা আনি দিয়ে জলকীয়া আচাৰত অকণমান তেলটো যদি বেছি হয় বহুত দিনলৈকে ধুনীয়াকৈ ৰাখিব পাৰে আৰু কেতিয়াবা মাজে শুকান জলকীয়া যদি পায় কাটি ভৰাইও থ'ব পাৰে এইয়া দেখিছেনে বিৰাট ধুনীয়াকৈ হৈ উঠিলে ধুনীয়াকৈ তেলত লেট খালে যিহেতু তেলটো অকণমান পৰিমাণটো বেছিকৈ লাগে মই দেখাই দিলোঁ আৰু মই বনোৱা ধৰণটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব এতিয়া এটা এয়াৰটাইট কণ্টেইনাৰত আমি ভৰাই থৈ বহুত দিনলৈকে খাই থাকিব পাৰিম এনেদৰে অকণমান নেমু চেপি দিলে সুগন্ধিটোও ধুনীয়া হয় আৰু বহুত দিনলৈকে ভালো হৈ থাকে ভিডিঅ'টি শেষলৈকে চাই থকা সকলোলৈকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়াও যদি জলকীয়া আচাৰ কোনোবাই বনোৱা নাই অকণমান বনাব যিহেতু জলকীয়া আচাৰ ভাতৰ লগত বা ৰুটিৰ লগত সকলোৱে ভাল পায় অকণমান কেতিয়াবা সদায় নহয় আৰু এনেধৰণে অকণমান জুতি থাকিলে ভাতকেইটা বা ৰুটিকণ খুব সুন্দৰকৈ যায় সকলোৱে নিশ্চয় জানে এইদৰে আপোনালোকৰ ওচৰত এটি ৰেচিপি মই কেনেধৰণে বনাওঁ সদায় দেখাই আহিছোঁ এতিয়াও কৈছোঁ নতুন যদি কোনোবা আছে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব মোৰ ভাল লগাবোৰ সদায় আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ পুনৰ সুন্দৰ এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম ঘৰতে থাকক সুস্থ থাকক এতিয়ালৈ বাই বাই